মজা 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 আজি মই আপোনালোকক লৈ আনিছোঁ এটা অন্য ধৰণৰ এক্সপেৰিমেণ্টৰ ভিডিঅ' যোনটো এক্সপেৰিমেণ্ট আছে এইটো কি বস্তু হয় চাওক এইটো কি বস্তু হয় আপোনালোকে পিছত গম পাব ভিডিঅ'টো চাই থাকক এতিয়া এইফালে কি কৰোঁ আমি বতাহ ভৰাম মানে বায়ু ভৰাই পিনে ইয়াক ফুলাবলৈ চেষ্টা কৰিম ফুলাই পিনে ইয়াক সম্পূৰ্ণ ভৰ্তি কৰিম চাওক বতাহ মাৰিছোঁ সোমাব মজা সোমাইছে এতিয়া আমি কি কৰিম এইটো সোমাই গ'ল এতিয়া আমি ইয়াক বন্ধ কৰি দিম এইটো নিজে ফুলি যাব এতিয়া এটা কাম কৰিব লাগিব এইটো সোমালে হয় এতিয়া ইয়াক ভালকৈ বন্ধ কৰিব লাগিব যাতে ইয়াত বতাহ অকণো লিক নহয় যদি অকণো যদি লিক হয় নহয় তেতিয়া কি হ'ব এইটো উৰিবলৈ নোৱাৰিব গতিকে আমি এইটো ভালকৈ বতাহটো ব্লক কৰিম আৰু চাম পিছত কি হয় চাওক এইটো চাওক এতিয়া কৈ দিছোঁ ইয়াৰ যদি ভিতৰৰ বায়ুবিলাক গৰম হয় নহয় কি হ'ব আপোনালোকে জানে গৰম বায়ু কি হয় ওপৰত থাকে মানে ওপৰলৈ উৰি যায় আৰু ঠাণ্ডা বায়ুবিলাক তলত থাকে গতিকে সেইকাৰণে কি কৰিম ইয়াৰ ভিতৰৰ বায়ুবিলাক গৰম কৰিম আৰু ইয়াক উৰাবলৈ চেষ্টা কৰিম ব'লক এইটো কি কয় গাঁঠি দিম লগাই দিম এইটো বহুত সাৱধানে কৰিব লাগিব যদি অলপো যদি ইয়াত ফুটা ওলাই যায় নহয় তেতিয়া আমাৰ মিছনটো ছাকচেছ নহ'ব এইখিনিত গাঁঠি লগাইছোঁ গাঁঠি দিলে ৰখিব নাই এইটোক চলাৰ বেলুন বুলি কোৱা হয় এইটো আমি নিজ হাতেৰে বনাইছোঁ পলিথিন জইন কৰি কিন্তু যদি আপোনালোকে ইচ্ছা কৰে নহয় আমাজনৰ পৰা কিনিব পাৰে কিন্তু ইয়াৰ দামটো বহুত বেছি প্ৰায় 4,000 টকা লয় দেখ এইবাৰ আমি কি কৰিম ইয়াক ৰ'দত দিম ৰ'দত দিলে মানে কি হয় দেখা যাওক বুজিছেনে মজা চৰি ইয়াৰ এটা কাম কৰিম এই উৰি যাব নহ'লে সেইকাৰণে কি কৰিম ইয়াক ৰছীডাল বান্ধিব লাগিব উৰি যাব নহ'লে আমি কি কৰিম ৰছীডালে ইয়াক বান্ধিব লাগিব গলিয়ে হাও কমি গৈছে নি বাৰু সেইটো ক'ত এই চাওক উৰিব এইটো যদি অকণো হাৱা নলয় তেতিয়া পূৰা ওপৰলৈ যাবহি পূৰা ওপৰলৈ যাব ওপৰলৈ এই মজা লাগিব দেখিবলৈ এয়া চাওক উৰি চাওক এয়া চাওক চাওক কেনেকুৱা লাগিছে কওক মজা লাগিছে চাওক এইটো কেনেকৈ দাং খাইছে চাওক এইটো চাওক কেনেকৈ দাং খাইছে চাওক এইটো পূৰা ওপৰলৈ উৰি যাব যদি হেৰি হয় নিজে উৰি যাব ইয়াৰ চাওক উৰা কাৰণটো কি চাওক ইয়াৰ ভিতৰৰ বায়ুবিলাক এতিয়া কি হৈছে গৰম হোৱাৰ কাৰণে কি হয় এই তলত মানে ঠাণ্ডা বায়ু আছে কিন্তু এই গৰম বায়ুবিলাক ওপৰলৈ যাবলৈ চেষ্টা কৰিছে কিন্তু সম্পূৰ্ণ এই চক পূৰা দাং খাইছে চাওক আৰু আমি ক'লা পলিথিনটো কেলৈ ব্যৱহাৰ কৰিছোঁ জানেনে আপোনালোকে জানে যে ক'লা পলিথিনে সূৰ্যৰ তাপটো মানে এবজৰ্ব কৰিব পাৰে ৰাখি থ'ব পাৰে গতিকে সেইকাৰণে কি হয় ইয়াত গৰম হৈ গৈছে উৰিছে ন পূৰা উৰিব যদি পূৰা ছাকচেছ হয় নহয় পূৰা উৰিব ওপৰলৈ যাব উৰি পিনে পূৰা মজা কেনেকুৱা লাগিছে ক'ব গাইজ কেনেকুৱা লাগিছে ক'ব ওপৰলৈ উৰিছে আৰু এই চাওক চাবি খুন্দিয়া ওপৰলৈ ইয়াক যাবলৈ দিওঁ কিমান দূৰ যায় যাবলৈ দিওঁচোন ইয়াক আকৌ উৰিছে ন যাব দে বতাহ মাৰিলে বেয়া হৈছে সেইকাৰণে বতাহ মৰাৰ কাৰণে গৈছে আছা মিছন ছাকচেছ কেনেকুৱা লাগিছে দেখা মিছন ছাকচেছ চাওক চাব নাই এইটো অলপ কিবা এৰা লৈ আছে এইটো কাৰণে মানে কি হয় সম্পূৰ্ণ উৰি যোৱা নাই নহ'লে সম্পূৰ্ণ উৰি গ'লহেঁতেন
এয়াৰটো মানে কমি গৈছে মাজে মাজে। তাত মানে কি হ'ল এইটো বস্তুটো একেবাৰে ওপৰলৈ যোৱা নাই, কাৰণ এইটো যদি আমি মানে ইয়াত বনাওঁতে অলপ হেৰি হ'ল খেলি মেলি, অলপ সৰু সৰু ফুটা আছে, লগতে মানে এইটো পৰি গৈছে ন, পৰি যোৱাৰ কাৰণে কি হয় এইটো ফুটা ওলাই গৈছে ইয়াত, মানে দুটা মানে আমি বিচাৰিছিলোঁ, দুটামান হ'ল পালোঁ, দুটামান ফুটা পালে মাৰিছিলোঁ, তথাপিও ৰখা নাই, আৰু ক'ৰবাত ফুটা আছে চাগে, সেইকাৰণে এইটো মানে সম্পূৰ্ণ ওপৰলৈ নিদিব। হ'লেও আমি প্ৰায় ছাকচেছ হ'লোঁ, প্ৰায় ছাকচেছ হ'লোঁ, কিন্তু এটা ছাকচেছ হ'ল কি একেবাৰে উৰি নগ'ল আৰু মানে নামি আহিলে তললৈ, সেইটোৱে। গতিকে ইয়াৰ ওপৰত আৰু এটা এক্সপেৰিমেণ্ট কৰিম, চাই থাকক কি এক্সপেৰিমেণ্ট। এইটো নৰিব আৰু, কাৰণ এইটো ফুটা ওলালে এতিয়া। আমি কি কৰিম এতিয়া চাওক, ইয়াত ওপৰত বাইক উঠাম এতিয়া, ইয়াৰ উপায় নাই, আমাৰ লাষ্ট অপশ্যন এইটোৱে আছেগৈ, ইয়াৰ ওপৰত বাইক উঠাম, কি আছে চাই থাকক। কি হ'ল? একো নহ'ল, একো নহ'ল, একো নহ'ল, একো নহ'ল, একো নহৈছে, আমাৰ অজগতাত বাইক উঠাতে একো নহৈছে। শেষ খতম বাই বাই। এইটো আমি বাইক উঠালে, বাইক উঠাই পিনে গোটেই ফালি চিলি পেলালোঁ, এতিয়া এইটো কেতিয়াও নুৰে আৰু। গতিকে আজিৰ ভিডিঅ'টো ইমানে আছিলে। আজি ভিডিঅ'টো কেনেকুৱা লাগিলে জনাব, যদি ভাল লাগিলে লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব, আৰু ভিডিঅ'টো কেনেকুৱা লাগিলে জনাব, কমেণ্ট কৰি জনাব ভিডিঅ'টো কেনেকুৱা লাগিলে।